কিমান বেয়া ৰাস্তা আৰু কিমান দূৰ আছে নাই পামেই আৰু অলপমান দাদা ইপালি অঁ দাদা তহঁতে ভৰি এখনি দিছা হাৰি অঁ যাইছোঁ আমি আৰু মই অলপ ফুৰি আহো মনে হ'লে হাত দিয়া হ'ব দে ৰাজ দেখোন খবৰ ভাল আছো কেইটা নালি হ'ল অলপ দেৰি এইটো কোন আৰু এইটো মোৰ লগৰে দি দে তহঁতে থাকতে মই যাওঁ এতিয়া জানি যাই আছে বল আমিও যাওঁ বল বল নিশ্চয় আৰু কৰিবি দেখোন তই ক'ত যা ফুৰি আহো ৰ এইটো কোন চিনি পোৱা নাই দেখোন মোৰ লগৰে দি এই বিচাৰ আমি এতিয়া যাওঁ ছোৱালীজনী ভাল লাগিছে কৰে এই আমাৰ ওচৰৰে নয়ন অঁ অলপ ফুৰি আহো ব'ল মোৰ অলপ কাম আছে তই নিচাক মই ফোন কৰি দিম তই নিচাৰ লগতে যাবি হ'ব দে হেল্ল' নিচা তই দীপক নদীখন দেখা নিবিচোন অঁ দে আমাৰ ঘৰত কোন কোন আছে মোৰ মা দেউতা আৰু ভাইটি কি কৰি আছে পাছলৈ কি কৰিম বুলি ভাবিছা মই বৰ্তমান একে তো চোৱা ইমান ডাঙৰ মাছ এতিয়া যাব না ব'লা তোমাৰ নাম্বাৰটো দিয়াচোন অঁ লোৱা 986288 হাই কি কৰি আছা এনেই আছোঁ কি কৰিছা মই এনে আছো ৰবা ভাত খালানে তুমি আলু এতিয়া বাই মোক মাই মাতি আছে হয় নেকি বাই গুড নাইট তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছে তোমাকো মোৰ কথা এটা ক'ব আছে কালি নদীৰ পাৰলৈ আহিবাচোন হ'ব দিয়া আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত